মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মধ্যযুগৰ অসম নামৰ পাঠটিৰ চমু আলোচনা কৰোঁ বুলি আগবাঢ়িছোঁ। তোমালোকে সপ্তম শ্ৰেণীতে পাই আহিছা যে আমাৰ ৰাজ্যখনক অতীজতে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা গৈছিল। অতি প্ৰাচীন কালত ৰাজ্যখনৰ নাম আছিল প্ৰাগজ্যোতিষ আৰু ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। অতি উচ্চমানৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল বাবেই এই ঠাইখন প্ৰাগজ্যোতিষপুৰ নামে প্ৰসিদ্ধ আছিল। বৰ্তমান গুৱাহাটী নগৰেই পুৰণি কালৰ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষৰ পাছত দেশখনৰ নাম লাহে লাহে কামৰূপ হয়। কালিকা পুৰাণৰ মতে মহাৰাজ নৰকাসুৰৰ দিনৰ পৰাই কামৰূপ নামেৰে ৰাজ্যখন বিখ্যাত হ'বলৈ ধৰে। পৌৰাণিক আখ্যান অনুসৰি এই ভূখণ্ডতে ঘোৰ তপস্যাত মহাদেৱ নিমগ্ন হৈছিল আৰু মহাদেৱৰ তপস্যা ভংগৰ অপৰাধত দেৱতা কামদেৱ শাপত ভস্মীভূত হ'বলগীয়া হৈছিল। তেতিয়া উপায়হীন হৈ কামদেৱৰ পত্নী ৰতি দেৱীয়ে মহাদেৱক স্তুতি কৰিলত মহাদেৱ সন্তুষ্ট হৈ কামদেৱক পুনৰ জনম বা পূৰ্ব ৰূপ ঘূৰাই দিলে। কামদেৱে পুনৰ ৰূপ পোৱা বাবেই এই অঞ্চলৰ নাম হয়গৈ কামৰূপ। অতীতৰ পৰা বৰ্তমানলৈ যেনেকৈ আমাৰ ৰাজ্যখনক বিভিন্ন নামেৰে জনা যায়, ঠিক সেইদৰে আকাৰ আৰু আকৃতিৰ ফালৰ পৰাও ৰাজ্যখন ভিন ভিন সময়ত বেলেগ বেলেগ আছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত এই ভূখণ্ডলৈ আহোমসকলৰ আগমন ঘটিছিল আৰু তাৰ পিছৰ পৰাই প্ৰাচীন কামৰূপ ৰাজ্যখনৰ লগতে আন আন সংলগ্ন অঞ্চলো অসম নামেৰে পৰিচিত হয়। অসম নামৰ উৎপত্তি সম্পৰ্কেও কেইবাটাও মতবাদ পোৱা যায়। আহোমসকলক আদিতে টাই বুলিহে জনা গৈছিল। তেওঁলোকে নিজৰ সাহস, বুদ্ধি আৰু ৰণকৌশলৰ সহায়ত এই দেশৰ অধিবাসীসকলক নিজৰ অধীন কৰি লৈছিল। তেওঁলোকৰ বল বিক্ৰমত মুগ্ধ হৈ থলুৱা লোকসকলে তেওঁলোকক অসম অৰ্থাৎ তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। এইদৰে অসম আৰু অহম বা আহোম শব্দৰ উৎপত্তি হৈছিল। সেই লোকসকল আহোম হিচাপে পৰিচিত হৈছিল আৰু তেওঁলোকে ৰাজত্ব কৰা ভূখণ্ডক অসম নামেৰে জনা গৈছিল। অন্য এক ব্যাখ্যামতে আকৌ পৰ্বত পাহাৰেৰে ভৰা কামৰূপ ৰাজ্যৰ ভূখণ্ড অসমান। সেইকাৰণেই ইয়াৰ নাম অসম হোৱা বুলি ক'ব খোজে। সেই ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগভাগলৈ এই সময়ছোৱাত অসম বুৰঞ্জীত মধ্যযুগ বুলি কোৱা হয়। অৰ্থাৎ আহোমসকলৰ অসম আগমনৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সুদীৰ্ঘ সময়ছোৱা অসমৰ মধ্যযুগ। তোমালোকে মানচিত্ৰখনলৈ চোৱাচোন। এইখন ত্ৰয়োদশ শতিকাৰ অসমৰ মানচিত্ৰ। আহোমসকল অহাৰ সময়ত আমাৰ ইয়াত কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল। ইয়াতে পশ্চিমে কৰতোয়া নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাঁও জিলালৈ বিস্তৃত এই অঞ্চলটো কমতা ৰাজ্য বা কামৰূপ কমতা নামেৰে জনা গৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈলৈ এই ঠাইখিনি আছিল চুতীয়াসকলে ৰাজত্ব কৰা চুতীয়া ৰাজ্য। চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰ পৰা কলং নৈলৈ এই বিস্তৃত ভূখণ্ডত আছিল কছাৰী ৰাজ্য। সেইদৰে চুতীয়া ৰাজ্যৰ পশ্চিম আৰু কছাৰী ৰাজ্যৰ উত্তৰ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ভূঞাসকলৰ সৰু সৰু ৰাজ্য আছিল। অসমত আহোমসকলে ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগভাগলৈ প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। এনেদৰে সুদীৰ্ঘ সময়লৈ ৰাজত্ব কৰা ৰাজবংশৰ উদাহৰণ বিশ্বৰ ইতিহাসতে বিৰল। আজি আমি আহোম ৰাজবংশৰ উল্লেখযোগ্য কেইজনমান ৰজাৰ ৰাজত্বকালৰ বিষয়ে চমু আলোচনা কৰিম। চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। চীনৰ ইউনান প্ৰদেশৰ মাওলুঙত চুকাফাৰ জন্ম হৈছিল। মুংমাও ৰাজ্যৰ ৰজা পামেওপুং তেওঁৰ মোমায়েক আছিল আৰু সৰুকালছোৱা মোমায়েকৰ ঘৰত থাকিয়েই ডাঙৰ দীঘল হৈছিল আৰু নিসন্তান ৰজাৰ চুকাফাই ৰাজসিংহাসনৰ উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈছিল। কিন্তু পৰিস্থিতিৰ পাকচক্ৰত পৰি চুকাফাই 1215 খ্ৰীষ্টাব্দত মুংমাও ৰাজ্য ত্যাগ কৰি দুৰ্গম দীঘলীয়া বাট অতিক্ৰম কৰি পাটকাই পৰ্বতৰ কাষৰীয়া ঠাই খামজাঙত প্ৰথমে ৰাজ্য স্থাপন কৰিছিল। তাতে কিছুদিন থাকি পাছত পাটকাই পৰ্বতৰ
পাংচৌ গিৰিপথেদি আগুৱাই আহি নগাবিলাকৰ বাধা বিঘিনি অতিক্ৰম কৰি আহি 1228 খ্ৰীষ্টাব্দত কামৰূপৰ সৌমাৰ পীঠৰ টিপাম অঞ্চলত উপস্থিত হয়। তাৰ পাছত অভয়পুৰ, হাবুং, শিমলুগুৰি আদি বিভিন্ন ঠাইত ঘূৰি পকি ৰাজধানী পাতিবলৈ উপযুক্ত ঠাই বিচাৰি অৱশেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতে। এই সময়ছোৱাত তেওঁ খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰিছিল। মৰাণ আৰু বৰাহী জাতিৰ লগত তেওঁ বৈবাহিক সম্বন্ধও স্থাপন কৰি দূৰদৰ্শিতাৰ পৰিচয় দিয়াৰ লগতে ৰাজনৈতিক ঐক্যও স্থাপন কৰিছিল। আনকি তেওঁৰ সহযাত্ৰীসকলেও মৰাণ, বৰাহী আৰু চুতীয়া জাতিৰ কন্যা বিয়া কৰাই উদাৰতাৰ পৰিচয় দিছিল। চুকাফাই আনকি এই থলুৱা মানুহখিনিক ৰজাঘৰীয়া বিষয়বাবো দিছিল। তেওঁ অতি সাহসী, চতুৰ আৰু সুদক্ষ যোদ্ধাও আছিল। অসম মুলুকলৈ বুলি আহোঁতে তেওঁ ৰাজ্য শাসনৰ ক্ষেত্ৰত দিহা পৰামৰ্শ দিব পৰাকৈ বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰীও তেওঁৰ লগত আনিছিল। আনকি চুকাফাৰ ৰাজত্বকালৰ পৰাই আমাৰ ৰাজ্যত বুৰঞ্জী লিখাৰ নিয়মো আৰম্ভ হয়। ৰজাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনা, কাম-কাজ আদি কথাবোৰ বুৰঞ্জী পুথিত লিখি ৰখা হৈছিল। সেয়া অসমীয়া জাতিৰ বাবে চুকাফাৰ মহান অৱদান। 1268 খ্ৰীষ্টাব্দত চুকাফা স্বৰ্গী হয়। চুকাফাৰ পাছত আহোম ৰাজবংশৰ 39জন ৰজাই ৰাজত্ব কৰিছিল। উপযুক্ত ৰজাৰ অভাৱত মাজে মাজে মন্ত্ৰী পৰিষদেও শাসন কৰিছিল। চুকাফাৰ পাছত চুতেউফা, চুবিনফা, চুখাংফা আদি ৰজা হৈছিল। কিন্তু উল্লেখযোগ্য ৰজা আছিল চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ নামেৰেও জনা গৈছিল। দৈৱ দুৰ্বিপাকত পৰি তেওঁ শিশুকাল চোৱা বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিল। সেয়ে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায়। তেওঁৰ ৰাজত্বকালৰ আগলৈকে আহোমৰ নিজস্ব ধৰ্ম পৰম্পৰা আছিল আৰু চোমদেউ নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল। কিন্তু বামুণী কোঁৱৰৰ দিনৰে পৰা আহোম শাসনত হিন্দুৰ ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ পৰে। এইজন ৰজাই চৰাইদেউৰ পৰা শিৱসাগৰ নগৰৰ পৰা 17 কিলোমিটাৰ আঁতৰৰ চৰগুৱালৈ ৰাজধানী স্থানান্তৰ কৰে আৰু শিঙৰি ঘৰত উঠি ৰজা হোৱাৰ প্ৰথা প্ৰৱৰ্তন কৰে। চুডাংফাৰ পাছত আহোমৰ আন এজন বিখ্যাত ৰজা আছিল চুহুংমুং। এইজনা ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ বোলা হৈছিল। স্বৰ্গদেউ মানে স্বৰ্গৰ দেৱতা। এটি আখ্যান মতে আহোমসকলে নিজকে লেংডন অৰ্থাৎ স্বৰ্গৰ দেৱতা ইন্দ্ৰৰ বংশধৰ বুলি ভাবিছিল। ৰজা হৈয়েই চুহুংমুঙে হিন্দু মতে স্বৰ্গনাৰায়ণ উপাধি লৈছিল। এইজনা ৰজাৰ দিনৰ পৰাই আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ বাঢ়িবলৈ ধৰে। তেওঁ এগৰাকী প্ৰখ্যাত ৰজা আছিল। ৰজা হৈয়ে তেওঁ আহোম ৰাজ্যৰ ৰাজধানী চৰগুৱাৰ পৰা দিহিং নৈৰ পাৰৰ বকতালৈ তুলি নিছিল। দিহিং নৈৰ পাৰলৈ ৰাজধানী তুলি নিয়াৰ বাবে তেওঁক দিহিঙীয়া ৰজাও বোলা হয়। তেওঁৰ শাসনকালতে বুঢ়াগোহাঁই, বৰগোহাঁইৰ উপৰিও বৰপাত্ৰ গোহাঁই নামৰ এটি মন্ত্ৰী পদবীৰো সৃষ্টি কৰে। কনচেং নামৰ লোকজন আছিল প্ৰথম বৰপাত্ৰ গোহাঁই। এইজন ৰজাই আহোম ৰাজ্যৰ কাষৰীয়া চুতীয়া ৰাজ্য জয় কৰি আহোমৰ দখললৈ আনিছিল আৰু সেই অঞ্চলৰ চোৱা চিতাৰ বাবে শদিয়া খোৱা গোহাঁই নামৰ এক পদবীৰ সৃষ্টি কৰি শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল। ফ্ৰাচেংমুং বৰগোহাঁই আছিল প্ৰথম শদিয়া খোৱা গোহাঁই। আকৌ চুতীয়াসকলৰ দৰে কছাৰীসকলকো পৰাস্ত কৰি কছাৰীসকলৰ সেই অঞ্চলটো চোৱা চিতাৰ বাবে মৰঙী খোৱা গোহাঁই নামৰ পদবীৰ সৃষ্টি কৰিছিল। চুহুংমুঙৰ ৰাজত্বকালতে বংগৰ মুছলমানসকলে কেইবাবাৰো অসম আক্ৰমণ কৰে। 1532 খ্ৰীষ্টাব্দত তুৰ্বকৰ নেতৃত্বত অহা মুছলমান সৈন্যৰ অসম আক্ৰমণ প্ৰতিহত কৰিবলৈ আহোমৰ সেনাপতি হৈ ফ্ৰাচেংমুং বৰগোহাঁয়ে যুদ্ধ কৰিছিল। কিন্তু এই যুদ্ধত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছিল। তেতিয়া পত্নী মূলা গাভৰুৱে যুদ্ধৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈয়ে তুৰ্বকৰ লগত বীৰদৰ্পে যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল। পাছত কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত তুৰ্বকৰ মৃত্যু ঘটিছিল। এইজন স্বৰ্গদেউৰ দিনৰ পৰাই মানুহ পিয়ল কৰাৰ কামো আৰম্ভ হৈছিল। লগতে হিন্দুৰ শকাব্দ মতে বছৰ গণনা কৰাৰ নিয়মো প্ৰৱৰ্তন হয়। তেওঁৰ দিনতে আহোম ৰাজ্যৰ সীমা
বহু দূৰলৈ বিস্তৃত হৈছিল। শ্ৰীমন্ত শংকৰদেৱে এওঁৰ দিনতেই অসমত বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিছিল। ইয়াৰ পাছতে আহে অসমলৈ আহোমৰ সংকটকাল। সেইখিনি কথা আমি পিছৰ অধ্যায়ত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ত্ৰয়োদশ শতিকাত অসমলৈ কিদৰে আহোমসকলৰ আগমন ঘটিছিল, কামৰূপ ৰাজ্যৰ নাম সলনি হৈ অসম হৈছিল, আৰু আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা আৰু তেওঁৰ পৰৱৰ্তী ৰজা চুডাংফা আৰু চুহুংমুঙৰ ৰাজত্বকালৰ বিষয়ে কিছু কথা জানিলোঁ। লগতে সেই সময়ৰ অসমৰ অন্যান্য জাতিৰ ৰাজ্যৰ মানচিত্ৰ আৰু ভৌগোলিক অৱস্থানৰ বিষয়েও জানিব পাৰিলোঁ। আশা কৰোঁ এই কথাখিনিয়ে তোমালোকক উপকৃত কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।